কাহিনীটোৰ নায়িকা মোৰ জেঠাৰ ল'ৰা ৰিংকুদাৰ বৌৰ। তেওঁৰ নাম ইছথা। ৰিংকুদা আৰ্মিত আছিল। গতিকে বৌ অকলে জেঠা আৰু জেঠীৰ লগত ঘৰত আছিল। তেওঁ মোতকৈ বৰ বেছি ডাঙৰ নাছিল। ঘৰৰ অৱস্থা ভাল নথকা কাৰণে বিয়াত বহিবলগীয়া হৈছিল। তাৰ পিছতো তেওঁ পঢ়া বাদ দিয়া নাছিল। তেওঁ নিজৰ BLED শেষ কৰি নতুনকৈ চাকৰিত যোগদান কৰে। তাতকৈ বেছি আচৰিত কথাটো হ'ল তেওঁ যোগদান কৰা বিদ্যালয়খন আমাৰ ঘৰৰ ওচৰতেই। গতিকে বৌৱে ৰুম এটা ভাড়া কৰি তাত থাকিবলৈ ল'লে। বৌ মানুহজনী দেখাত একদম ধুনীয়া আছিল। ঢকঢকীয়া বগাকৈ তেওঁৰ শৰীৰটো একদম চিনেমাৰ নায়িকাৰ নিচিনা আছিল। বৌৱে আমাৰ ঘৰত সঘনাই অহা যোৱা কৰিছিল, যাৰ কাৰণে বৌক মই দৈনিক লগ পাইছিলোঁ আৰু কিবা থাকিলে তেওঁ মোক মাতি পঠাইছিল। এদিনৰ কথা, সিদিনা কলেজ বন্ধ আছিল। মই ঘৰত গেম খেলি আছিলোঁ। এনেতে মায়ে আহি মোক বৌৰ তাত যাবলৈ ক'লে। তেখেতৰ কিবা কাম আছিল। মই পাপাৰ বাইকখন লৈ গৈ তেওঁৰ ঘৰ পালোহি। পিছে মই গৈ পোৱাৰ পিছতেই বৌৱে মোক ক'লে, জুমন, মোৰ বজাৰ অলপ কৰিবলৈ আছে। তুমি মোক টাউনলৈ লৈ যাবা নেকি? ময়ো লগে লগে ঠিক আছে বুলি ক'লো। আমি দুয়ো একেলগে টাউনলৈ ওলাই আহিলোঁ। মোৰ মূৰলৈ এটা আইডিয়া আহিল। মই কি কৰিলোঁ, যেতিয়া স্পীড ব্ৰেকাৰ পাওঁ, জোৰত ব্ৰটকডাল মাৰি ৰখাই দিওঁ। লগে লগে বৌৰ বুকুখন আহি মোৰ পিঠিত লাগে। প্ৰথমতে তেওঁ মোৰ কান্ধত হাতখন থৈ দিছিল। পিছত নিজৰ ভাৰসাম্য ৰখাবৰ কাৰণে হাতখন নি মোৰ পেটত থলে। তেতিয়া তেখেতক মোৰ ইমান কাষত পাই মোৰ লিংগুটোৱে সাৰ পাই উঠিছিল। তাৰ উপৰি মোৰ পেটত তেওঁৰ হাতৰ পৰশে যেন যাদুহে কৰিছিল। তেনেকৈ গৈ গৈ আমি মল পালোঁ। বৌৱে বাইকৰ পৰা নামি কাষত থিয় হৈ মোৰ কাৰণে ৰৈ থাকিল। মোৰহে ইফালে দাম খাই আছে। বাইকৰ পৰা নামিলেই ধৰা পৰি যাম। মোক বাইকত বহি থকা দেখি বৌৱে কৈ উঠিল, কি হ'ল? মই, আপুনি কি ল'বলৈ আছে লৈ লওক, মই ইয়াতেই ৰৈছোঁ। বৌ, আৰে মোৰ টাইম লাগিব ভালেখিনি, আৰু বস্তু ঢেৰ আছে। মই উপায় নাপাই বাইকৰ ষ্টেণ্ড লগাই ক'লো, হ'ব আপুনি যাওকচোন, মই গৈ আছোঁ। বৌ জেগাতেই থিয় হৈ ৰ'ল। উপায় নাপাই মই যি হ'ব দেখা যাব বুলি বাইকৰ পৰা নামিলোঁ। ভাগ্য ভাল, ভয়ত মোৰ সেইটো অলপ ঢিলা হৈ গৈছিল। গতিকে বিশেষ একো গম পোৱা নগ'ল। মই বৌৰ সৈতে ঘূৰি পকি তেওঁৰ লগত বজাৰ কৰিবলৈ ধৰিলোঁ। আমি বজাৰ সমাৰ কৰি লৈ ঘৰলৈ যাবলৈ ওলালোঁ। তেওঁ বাইকৰ পিছলে উঠি মোৰ পেটত খামুচি ধৰি মোৰ কাণত লাহেকৈ ক'লে, এইবাৰ কিন্তু বেছি ব্ৰেক নামাৰিবা আকৌ, বস্তুবিলাক ওলাই পৰিব। বৌৰ কথা শুনি মই ভয়ত পেপুৱা লাগিলোঁ। শেষ, এতিয়া ঘৰ গৈ দিব মোক ঠিকছে। ভয়ত মোৰ ডিঙি শুকাই গ'ল। পিছে তাৰ পিছতেই মোক আচৰিত কৰি বৌৱে মোৰ পিঠিত বুকুখন লগাই ওচৰ চাপি বহিলে। তেওঁৰ গধুৰ উশাহ আহি মোৰ ডিঙিৰ পিছলে লাগিল। মোৰ যে ভাই, ইমান উত্তেজিত হৈ গ'লো যে তেওঁক তাতেই নাম কৰি দিবলৈ মন গ'ল। আমি যেনে তেনে ঘৰ আহি পালোহি। বৌৱে আগতীয়াকৈ গৈ ঘৰৰ দৰ্জা খুলিলে। মই বাইকৰ পৰা বস্তুবিলাক নমাই ভিতৰলৈ সোমাই গ'লো। বৌৰে ফেনখন চলাই সোফাত মোক বহিবলৈ কৈ কাপোৰ সলাবলৈ নিজৰ কোঠালীলৈ সোমাই গ'ল। ময়ো তেওঁৰ কথামতে সোফাখনত বহি ভাগৰ জিৰালোঁ। এনেতে ভিতৰত বৌৱে চিঞৰ মাৰি উঠিল। মই লগে লগে কি হ'ল বুলি ভিতৰলৈ সোমাই গ'লো। মই ভিতৰলৈ সোমাই যাওঁতেই বৌ দৰ্জাখনৰ আঁৰত থিয় হৈ আছিল। মই ভিতৰ সোমাই কাকো নেদেখি পিছলে ঘূৰি চালোঁ। বৌৱে মোৰ ফালে আগুৱাই আহিল। তেওঁৰ চকুত এটা কামিক চাৱনি, ওঠত এটা দুষ্ট হাঁহি। উফ, তেতিয়া তেওঁৰ গাৰ পৰা ছাত্ৰ খহি পৰিছিল। তেওঁৰ সেই ৰঙা ব্লাউজ আৰু ক'লা মেখেলাখনত বগা শৰীৰটো যে কি চাল লাগিছিল। মই লগে লগে বুজিলোঁ কি হ'ব গৈ আছে। তেতিয়া মোৰ লুংগুটো ডাঙৰ হৈ ফুলি উঠিছিল। মই আগুৱাই গৈ তেওঁৰ কঁকালত ধৰি মোৰ কাষলৈ টানি আনিলোঁ। তেওঁৰ লাহি কঁকালত খামুচি ধৰি বুকুখনত আনখন হাত থৈ তেওঁৰ ডিভিটো চেলেকিব ধৰিলোঁ। বৌৱে দীঘল দীঘলকৈ উশাহ ল'ব ধৰিলে। তেওঁ নিজৰ হাতখন আনি মোৰ ফুলি থকা লুংগুটোত থৈ খামুচি ধৰিলে। জুমন, মোক কিছ কৰা। বৌৰ ডিঙিটো ওঠেৰে চুপি থকা সময়ত বৌৱে মোক ফুচফিচাই ক'লে। মই তেওঁৰ ডিঙিৰ পৰা মুখখন আঁতৰাই তেওঁৰ ওঠত ওঠটো লগাই চুপিব ধৰিলোঁ। বৌৱে মোৰ চুলিৰ মাজেৰে নিজৰ লাহি আঙুলিকেইটা বোলাই নিজৰ জুনিখনৰ ফুলি থকা জেগাডোখৰত ঘঁহাবলৈ ধৰিলে। মই হাতখন তেখেতৰ পিছলে লৈ গৈ তেওঁৰ মেখেলাখনৰ ওপৰেৰে টোপোনা দুখনত পৰিয়াই ধুপি দিলোঁ। বৌৱে আমেজত আহ কৰি উঠাত তেওঁৰ তলৰ ওঠটো কামুৰি ধৰিলোঁ। উফ, মই তেওঁক যেন মোহাৰি খাই পেলাম তেনেকুৱা লাগিল।
মই তেওঁক ঘূৰাই লৈ টোপোনাইখনৰ মাজত মোৰ লুংগটো হেঁচি ধৰি ব্লাউজটো টান মাৰি খুলি দিলোঁ। তাৰ পিছত ব্ৰাৰ ওপৰেৰে তেওঁৰ পিয়াহ দুটা টিপিব ধৰিলোঁ। কোঠালিটোত বৌৰ ছেক্সি মাত ৰজন জনাই গ'ল। বৌ, আহ জুমন, আহ, বিষাইছে জুমন, লাহে লাহে কৰা না, আহ। তেৰু উত্তেজিত হৈ উঠি টিকাখন মোৰ লুংগটোত হেঁচিবলৈ ধৰিলে। মই থাকিব পৰা নাই আৰু তেওঁৰ ভিতৰখন লাগে মোক। তেওঁৰ গৰ্ভত মোৰ মালখিনি ওলাই দিবলৈ মন গৈছে। মই বৌৰ পিয়াহ দুটা ধুপি টিপি তেওঁৰ কাণখনত কামুৰি ক'লো, বৌ, কণীটো চুপি দিবানে? বৌৱে লগে লগে ঘূৰি লৈ মোৰ চকুলৈ চালে। তাৰ পিছত তেওঁ মেখেলাখন আৰু পেটিকোটটো খুলি আঠি কাঢ়ি মজিয়াত বহি পৰিল। তেওঁ মোৰ পেণ্টটো লৰালৰিকৈ খুলি লিংগটো মুক্ত কৰি দিলে। মোৰ সেই প্ৰকাণ্ড লিংগটো দেখি বৌৱে চকু দুটা ডামৰ ডামৰ কৰি মোৰ ফালে চালে। এইটো কি? মই তেওঁৰ ফালে চাই ক'লো, আপোনাৰ কাৰণে মোৰ গিফ্ট হয়, চুপি দিয়ক না প্লিজ। বৌৱে খেপ খিকি লিংগটো হাতত ল'লে। তাৰ পিছত চালুখৰ চেলাই দি মাথাটো জিভাৰে চেলেকি দিলে। তেওঁৰ জিভাখনে কণীটো লাৰাৰ লগে লগে মোৰ গাটো শিয়ৰি উঠিল। মই তেওঁৰ খিপাটো খুলি দি তেওঁৰ দীঘল চুলিখিনি হাতেৰে মুঠি মাৰি ধৰিলোঁ। মই, বৌ, মুখখন ডাঙৰকৈ মেলি দিয়কচোন। বৌৱে মই কোৱাৰ দৰে মুখখন আকৰি মেলি দি জিভাখন উলিয়াই দিলে। মই তেওঁৰ জিভাখনৰ ওপৰেৰে তেওঁৰ মুখৰ ভিতৰলৈ লুংগটো সোমাই দিলোঁ। প্ৰথমে তেওঁৰ মুখখনত মোৰ সেইটো আৰামত সোমাই গ'ল যদিও আধালৈ গৈ পাওঁতেই তেওঁৰ গাটো কঁপি উঠিল। মই জোৰেকৈ ঠেলা এটা মাৰি তেওঁৰ ডিঙিৰ ভিতৰলৈ সেইটো ভৰাই ধৰি ৰাখিলোঁ। তেওঁ উশাহ নোপোৱা মানুহৰ দৰে ককবকাই উঠিল। লগে লগে মই সেইটো বাবিৰলৈ উলিয়াই আনিলোঁ। তাত লাগি আহিল বৌৰ মুখৰ থি আৰু লেলাউটি। মই এইবাৰ লাহে ধীৰে তেওঁৰ মুখত কৰিবলৈ ধৰিলোঁ। মই বৌৰ মুখখন চাই গম পালোঁ তেওঁ খুব ভাল পাইছে। তেওঁৰ বগা মুখখন ৰঙা হৈ গ'লেও মোৰ ফালে একেৰাহে চাই এখন হাতেৰে নিজৰ পিয়াহ এটা টিপি টিপি আনখন হাতেৰে নিজৰ জুনিখন পুহি আছে। মই তেওঁক দেখি আৰু বেছি উত্তেজিত হৈ উঠিলোঁ। জোৰে জোৰে ওলোৱা সোমোৱা কৰিব ধৰিলোঁ। বৌৱেও নিজৰ জুনিখনত আঙুলি ভৰাই জোৰত আঙুলি মাৰিবলৈ ধৰিলে। এটা সময়ত বৌৱে থাকিব নোৱাৰি ককবকাই উঠিল। মই তেওঁক এৰি তেওঁৰ কাষত বহি লৈ তেওঁৰ জুনিখন লাৰি চালোঁ। গোটেইখন বিজলুৱা হৈ তিতি আছে। মই আঙুলি দুটা বৌৰ মুখত ভৰাই দি তেওঁৰ লেলাউটিত তিয়াই চিধাই আনি জুনিখনৰ ভিতৰলৈ ঠেলি দিলোঁ। লগে লগে তেওঁৰ টান ফুটাটোৱে মোৰ আঙুলি দুটা মেৰিয়াই ধৰি ভিতৰলৈ টানি নিলে। বৌ, আহ বেবী, বেবী আহ। মই আঙুলি দুটা বেকা কৰি জোৰে জোৰে তেওঁক আঙুলি মাৰি দিবলৈ ধৰিলোঁ। বৌৱে আতাহ পাৰি উঠিল। বৌৱে মোৰ হাত দুখন খামুচি ধৰি ৰখাব চেষ্টা কৰিলে, কিন্তু মই আৰু জোৰেকৈ হে আঙুলি দুটা ওলোৱা সোমোৱা কৰিবলৈ ধৰিলোঁ। বৌৱে কঁকালখন বেকা কৰি দি মোক সাবটি ধৰিলে। এটা সময়ত বৌৱে আহ কৈ আতাহ পাৰি গোটেই মানুহজনী কঁপি উঠিল। মই বৌক মজিয়াতেই বগৰাই লৈ তেওঁৰ উদং বুকুত চুমা খাব ধৰিলোঁ। তেওঁৰ পানীৰে তিতি বিজলুৱা হাতখনেৰে মই তেওঁৰ পিয়াহ দুটা টিপিব ধৰিলোঁ। তেওঁৰ কোমল পিয়াহ দুটা যেন গলি যাব, মই নিচুহিলে মোৰ তেনেকুৱা লাগিল। লগে লগে মই তেওঁৰ টোপা কেইটা মুখত লৈ চুপিব ধৰিলোঁ। বৌ, মোৰ গৰম লাগিছে, বেবী ভিতৰলৈ সেইটো কেতিয়া সোমাবানো? বৌৰ কথা শুনি মই মোৰ লুংগটো তেওঁৰ জেগাডোখৰত থলোঁ। সেইখন যে জ্বলিছে, কি উত্তাপ তেওঁৰ সেইখনৰ। মই আগপিছ নাভাবি জোৰেকৈ ঠেলা মাৰি দিলোঁ। তেওঁ নিজৰ দীঘল নখকেইটাৰে মোৰ পিঠিত চেপি ধৰি ছাল ছিঙি দিলে। মই তেওঁৰ মুখলৈ চালোঁ। তেওঁ চকু মুদি মোৰ তলত বাগৰি ঘনাই উশাহ লৈ আছে। পিঠিত তেওঁৰ নখকেইটাই আৰু জোৰে হেঁচি দিলে। বিষোত্তেজনাত মই যেন পাগল হৈ যাওঁ। দাদাৰ অভাৱত বৌৰ সেইখন টান হৈ গৈছে। মোৰডাল মেৰিয়াই ধৰিছে। মই হাতখন বৌৰ মুখত থৈ মোৰ লুংগটো ওলোৱা সোমোৱা কৰিব ধৰিলোঁ। বৌৰ চকু ডাঙৰ হৈ গ'ল। তেওঁৰ মুখৰ পৰা গেঙেৰণি ওলাই আহিল। মই লখিলোঁ। জোৰে জোৰে ঠেলা মাৰি থাকিলোঁ। বৌৱে বিষত থাকিব নোৱাৰি হাতখনত কামুৰি দিলে। মই উত্তৰত তেওঁৰ ওপৰত ঢলি পৰি তেওঁৰ ডিঙিত কামুৰি ধৰিলোঁ। আমি যেন এতিয়া ইজনে সিজনক কামুৰি খাই পেলাম। এটা সময়ত বৌৱে নিজৰ কঁকালখন লৰাব চেষ্টা কৰিলে, কিন্তু মোৰ ভৰত নোৱাৰি হাতখন পুঠিৰ পৰা নমাই আনি মোৰ টোপোনাখন লাৰি দিলে। মোৰ ওলাবৰ হৈছে বৌ, মোৰ ওলাবৰ হৈছে। কি কৰোঁ? বৌ, আহ ভিতৰত ওলাই দিয়া বেবী। বৌৱে বৰ কষ্টত কোৱাৰ দৰে কৈ উঠিল। মই তেওঁৰ মুখখন হাতৰ মাজত লৈ গোটেই মালখিনি তেওঁৰ ভিতৰলৈ সুমুৱাই দিলোঁ।